মই যিদিনা প্ৰথম জোনাক বিমোহিত হৈছিলোঁ, তুমি বহাগৰ কথা কৈছিলা। শিহৰণে আউল লগাইছিল অন্তৰৰ হিচাপ, জানোচা হেৰাই যায় ইমান পোহৰত তোমাৰ প্ৰেমৰ উজ্জ্বলতা। নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ প্ৰতিভা বিকাশ অসম ইউটিউব চেনেলটোলৈকে। মই প্ৰতিভা বিকাশ অসম গ্ৰুপটোৰ পৰিচালনা সম্পাদিকা অলভি দাসৰ এগৰাকী বান্ধৱী আটলান্টা শইকীয়া। তেখেত বিশেষ কাৰণত ব্যস্ত থকাৰ বাবে ক্ষমা কৰিব। আজি আপোনালোকলৈ আগবঢ়াই দিছোঁ এই ইউটিউব চেনেলটোৰ জৰিয়তে প্ৰণালী শইকীয়াই ৰচনা কৰা এটি কবিতা, আৰু কবিতাটি আবৃত্তি কৰিছে লখিমপুৰ জিলাৰ নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ১ম শ্ৰেণীৰ ছাত্ৰী তথা প্ৰতিভা বিকাশ গ্ৰুপটোৰ সদস্য পূজা দেৱীয়ে। গতিকে পলম নকৰি উপভোগ কৰোঁ আহকচোন পূজা দেৱীয়ে আবৃত্তি কৰা কবিতাটি। নমস্কাৰ, মই আবৃত্তি কৰিবলৈ লোৱা কবিতাটিৰ শিৰোনাম মোৰ প্ৰথম প্ৰেম। কবি প্ৰণালী শইকীয়া। কবিতা মোৰ প্ৰথম প্ৰেম। হয়, মই কবিতাৰ প্ৰেমত পৰিছোঁ। সকলোৱে কয় মই হেনো কবিতাৰ পাগল প্ৰেমী। নক'বই বা কিয়, মই ৩য় শ্ৰেণীত পঢ়ি থাকোঁতেই কবিতাৰ প্ৰেমত পৰিছোঁ। পিছে মোৰ হ'লে মনত নাই মাৰ মুখত শুনা কথা, সকলোৱে হেনো মোক কবিতাৰ পাগল প্ৰেমিক বুলিয়ে জানে। লাহে লাহে শৈশৱ কৈশোৰ পাৰ কৰি যৌৱনৰ ভৰি দিলোঁ, কিন্তু কবিতাৰ ভাষা বুজা নুবুজাকৈয়ে কবিতাৰ পাগল প্ৰেমিক হৈ গ'লোঁ। সঁচাকৈনে মই কবিতাৰ পাগল প্ৰেমিক? পিছে মই হ'লে কবিতাৰ সৃষ্টিৰ ব্যৰ্থ প্ৰেমিক। হয়, মই কবিতাৰ প্ৰেমত পৰিছোঁ। কিয়নো ই কাৰোৰে ধ্বংস কৰিব নোৱাৰে কাৰোৰে অপকাৰ কৰিব। পাৰিলে সৃষ্টি কৰিব, কিন্তু অপকাৰ নকৰে। জীয়াই থকাৰ সাহস, সুন্দৰতা, সৌন্দৰ্যতা, হৃদয়ৰ ব্যৰ্থতা, আনন্দৰ প্ৰাচুৰ্যতা, সকলো প্ৰাণ ঢালি সৃষ্টি কৰিব পাৰে। সুখ দুখ সমাজ সকলো বিলাই অপাৰ আনন্দ লভিব পাৰে। সেয়েহে মই কবিতাৰ নিৰবিচ্ছিন্ন পাগল প্ৰেমিক হৈ কবি কাননৰ দুৱাৰ দলিত সকলোৰে আশীষ শিৰত লৈ কবি কাননৰ মজিয়াত কবিতাৰ পাগল প্ৰেমিক। ধন্যবাদ।